নমস্কাৰ বন্ধুসকল মই প্ৰণৱে মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড মোৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল প্ৰত্যেক দিনৰ দৰে আজিও মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ কেইটামান অতি ৰসাল কৌতুক তেতিয়াহ'লে আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তাৰ লগতে আপোনালোকলৈ এটা অনুৰোধ মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই দিয়া ভিডিঅ'সমূহ লগে লগে আপোনালোকৰ ওচৰলৈ গৈ পায় বন্ধুসকল আজিৰ প্ৰথম কৌতুকটোৰ নাম হৈছে শিক্ষক আৰু নগেন শিক্ষক নগেন তুমি কোৱাচোন বীৰবল কোন আছিল নগেন নাজানো ছাৰ শিক্ষক ক'ৰ পৰা জানিবি পঢ়াত মন দিলেহে জানিবি বীৰবল আকবৰৰ ৰাজসভাৰ সভাসদ আছিল নগেন ছাৰ কমল নয়নক চিনি পায়নে শিক্ষক নাই নাপাওঁ কোন সিহঁত নগেন কেনেকৈ পাব নিজৰ ছোৱালীৰ ওপৰত মন কাণ দিলেহে এই তিনিটা আপোনাৰ ছোৱালীৰ প্ৰেমিক বন্ধুসকল আজিৰ দ্বিতীয় কৌতুকটোৰ নাম হৈছে লটাৰী আৰু থুলুক থুলুকে লটাৰীত 1 লাখ টকা জিকি আনন্দত মতলীয়া হ'ল টকা আনিবলৈ সি লটাৰী টিকটৰ দোকানলৈ গ'ল দোকানী দাদা আপোনাক এতিয়া 20,000 টকাহে দিব পাৰিম বাকিখিনি টকা আহিবলৈ এসপ্তাহমান লাগিব থুলুক মই এই সব একো নাজানো মোক টকা এতিয়াই লাগিব নিদিলে পুৰা 1 লাখ টকা দিয়ক নহ'লে লটাৰীৰ টিকটৰ পুৰা 50 টকাটো উভতাই দিয়ক বন্ধুসকল আজিৰ শেষৰ কৌতুকটোৰ নাম হৈছে এনেকৈ আৰু এসপ্তাহ এজন আৰ্মিৰ অফিচাৰ হাত ভৰি বেণ্ডেজ লগাই হস্পিটেলত শুই আছিল তাৰ বন্ধুসকলে তাৰ খবৰ ল'বলৈ আহি সুধিলে এইটো অৱস্থা কেনেকৈ হ'ল অফিচাৰজনে ক'লে মই 2 সপ্তাহ এটা পানী নথকা কুৱাত পৰি আছিলোঁ এজন বন্ধুৱে সুধিলে 2 সপ্তাহে আপোনাক কোনোৱে খবৰ পোৱা নাছিল নে অফিচাৰ প্ৰথম দিনাই পাইছিল বন্ধুজনে সুধিলে তেনেহ'লে আপোনাক উঠাই অনাৰ নাছিল কিয় অফিচাৰজন প্ৰথম দিনা এজন জুনিয়ৰ মোৰ চিঞৰ শুনি কুৱাত ৰছী এডাল পেলাই দিলে মই সেই ৰছীডালত ধৰি প্ৰায় ওপৰ পাওঁৱে হৈছিলোঁ যেতিয়া মোৰ জুনিয়ৰজনে মোক দেখিলে তেতিয়া সি লগে লগে ৰছীডাল এৰি দি মোক চেলুট দিলে মই আকৌ কুৱাৰ ভিতৰত পৰি গ'লোঁ তেতিয়া মোৰ ভৰি দুখন ভাঙি গ'ল এনেকৈ আৰু এসপ্তাহ পৰি থাকিলোঁ প্ৰতিদিনাই এজনকৈ জুনিয়ৰ আহিছিল এনেকৈ এদিন হাত এদিন ভৰি সকলো ভাঙিলে অষ্টম দিনাৰ দিনা আহিল এজন মোৰ ছিনিয়ৰ ৰছীডালেৰে ওপৰলৈ উঠোতে যেতিয়া দেখিলোঁ সেইজন মোৰ ছিনিয়ৰ লগে লগে ৰছী এৰি মই তেওঁক চেলুট দিলোঁ এনেকৈ আৰু এসপ্তাহ মুঠ 2 সপ্তাহ বন্ধুসকল আশা কৰোঁ কৌতুককেইটা শুনি ভাল পালে কেনে পালে কমেণ্ট কৰি জনাওক ভিডিঅ'টো লাইক কৰক আৰু সকলোৱে হাঁহিবৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু মোৰ এনেকুৱা ধৰণৰ কৌতুকসমূহ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ